জংকি বৰঠাকুৰক তুমি লগ পাইছা? পাইছোঁ। জংকি কেনেকুৱা আছিলে মানুহগৰাকী? বিৰাট বল্ড আছিল, সঁচাত মাত দিয়া মানুহ থাকে যে সেনেকুৱা আছিল তাই। জুবিনৰ সাহস আছিল, জুবিনক বুজি পোৱা। জংকি আছিল, দুয়ো একেলগে এনেকৈ মাৰপিট কৰি খেলা ধূলা কৰি ডাঙৰ হোৱা, দুটাক সেই ভাতৃ ভগ্নী। তাইকো লৈ গ'ল আগতেই, মাক ঢুকোৱাৰ পিছততো সি আৰু জুবিনৰ মাক, জুবিন যেনেকুৱা মনটো জুবিনৰ মাও একে মনৰে আছিল, একদম হেৰি। মানুহবিলাক তাৰমানে জুবিনক, যিটো চাৰ্কলত বহুত মানুহ পাইছোঁ মই, জুবিনক সহ্য কৰিব পৰা নাছিল। মুখেৰেতো ক'ব নোৱাৰে, জুবিনৰ কণ্ঠ, জুবিনৰ সৃষ্টি সেইখিনিতো আৰু নুই কৰিব কোনো নোৱাৰে মুখেৰে, কিন্তু মানুহ তাক বহুতে সহ্য কৰিব নোৱাৰে, কিন্তু লগতেই থাকে মানে সেনেকুৱা ধৰণৰ। মুখ ফুটাই কথা ক'ব নোৱাৰে ডাইৰেক্ট। প্ৰায় সুবিধাতে আছিল মানুহবিলাক জুবিনৰ। আৰুতো তোমাৰ চাবলৈ গ'লে জুবিন দাৰ, তুমি কিবা গানো লিখিছিলা নেকি জুবিন গাৰ্গৰ কাৰণে? জুবিন দাৰ ৰ'দ তুমি মোৰ মাথো মোৰ, গান নহয়, সুৰটো আমি একেলগে, মই সুৰ এটা কৰি আছিলোঁ যেতিয়া ক'লে টান চুনটান বস্তুটো, এই ৰ'দ সেইটো সি মডিফাই কৰি সেই সুৰটো হেৰি কৰি এনেকুৱা হেৰি কৰিছিল।